আজি বনাম আলু পৰঠা। তাৰ কাৰণে সৰু সৰুকৈ আলুবোৰ কাটি কেনে ধুই লৈছোঁ। এয়া কুকাৰত দি লৈ 2-3টামান হুইচেল আহিবলৈ আমি দিম। আলুখিনি দিয়াৰ লগতে অকণমান নিমখো দি লৈছোঁ যাতে আলুবোৰ সোনকালে সিজি যায়। বইল কৰা আলুবোৰ এটা বইলত ওলাই লৈছোঁ। ইয়াতে দি দিম সৰু সৰুকৈ কাটি থোৱা পিঁয়াজ আৰু কেঁচা ধনিয়া অলপ। এতিয়া দি দিম অলপ ইয়াত নিমখ, অকণমান জিৰাৰ গুড়ি আৰু 2টা শুকান জলকীয়াৰ গুড়ি। এতিয়া ইয়াত দি ল'ম আমি আটাখিনি আৰু এইখিনি ভালদৰে মিক্স কৰি ল'ম। ভালদৰে আমাৰ মিক্স কৰা হৈ গ'ল। ইয়াৰ পৰা এতিয়া সৰু সৰু লাড়ু কৰি লওঁ, আমি বেলি ল'ম। মই আজি একেবাৰে আলুৰ পৰঠাখন একেবাৰে চিম্পল কৰিছোঁ যাতে কম সময়তে আমাৰ পৰঠাখন ৰেডি হৈ যায়। একেবাৰে সহজ পদ্ধতিৰে এতিয়া এখন এখনকৈ মই ভালদৰে বেলি ল'ম। এতিয়া মই পুৰিবৰ কাৰণে তাৱা বহাই দিছোঁ। তাৱাখন গৰম হোৱাৰ পিছতে ইয়াতে দি লৈছোঁ। 2 পিঠি ভালদৰে হোৱাৰ পিছত ইয়াত অকণমান আমি ৰিফাইন দি ল'ম। এনেকৈ এখন এখনকৈ মই গোটেইখন ৰুটি পুৰি ল'ম। আমাৰ অলৰেডি আলু পৰঠা ৰেডি হৈয়ে গৈছে। এয়া আমাৰ একেবাৰে চিম্পল কম সময়তে বনাইছোঁ মই আলু পৰঠা। আপোনালোকৰ যদি ভাল লাগে এটা লাইক কৰি দিব।